ব্ৰেকিং নিউজ। ইছলাম ধৰ্মাৱলম্বী লোকলৈ ডাঙৰ খবৰ। ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকলৈ আহিছে ডাঙৰ খবৰ। পবিত্ৰ ৰমজান মাহত হিলাল কমিটিৰ বিশেষ ঘোষণা। কেন্দ্ৰীয় হিলাল কমিটি অসমে ঘোষণা কৰিছে ফিত্ৰাৰ পৰিমাণ। ৬৫ টকা ফিত্ৰাৰ পৰিমাণ ধাৰ্য কৰিছে হিলাল কমিটিয়ে। ১,৬৩৩ গ্ৰাম ঘেঁহু আটাৰ মূল্যৰ ভিত্তিত ফিত্ৰাৰ পৰিমাণ নিৰ্ধাৰণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ আগজাননী। ১৮খন জিলাত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। আগন্তুক ৫ দিনলৈ ৰাজ্যত অব্যাহত থাকিব ধুমুহা বৰষুণ। ধুবুৰী, দক্ষিণ চালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ এইকেইখন ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী।